Hello everyone. মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোবোৰ ভালে আছে। আমাৰো বৰ্তমান ভাল বে মাজতে চলি আছে। এইকিদিন বৰ ভাল বুলিও ক'ব নোৱাৰি আসলতে ঘৰত বেমাৰ আজাৰ ইটো হিটো ওলাই আছে। লৰাটো বাৰ্থডে পুৰা তাৰ গায়ে বেয়া আসলতে বাৰ্থডে নিখাৰ পৰা গাটো ইমানেই বেছি বেয়া হৈ গ'ল। সি একো কৰিবই নোৱাৰে মানে উঠিবও নোৱাৰে কোচত লৈ থাকিবলগীয়া হ'ল। ময়ো নিজৰ কামবোৰ মানে এটা দুটা কৰি আছো ধৰক কেক এটা দুটা বনাই আছো। তেনেকৈ দোকান আছে যদিও মোৰ দোকান খুলিব পৰা নাই কাৰণ তাতকৈ আৰু ইম্পৰ্টেণ্ট বস্তু পৃথিৱীত হ'বই নোৱাৰে নহয় জানো এতিয়া। আৰু এইফালে দেখিছে ন মই আজি ষ্টাৰ্ট কৰিছোঁ আপোনাৰ এই কাপটোৰ পৰাই মানে কাপটো নহয় চাহ কাপৰ পৰা। কাপটো কোনে দিছিল নাজানো বেটা বাৰ্থডেত কিন্তু মোৰ বহুত সহায় হৈছে তাৰমানে মোক প্ৰয়োজনীয় হৈ আছিলে। কাপবোৰ যিমান থাকিলেও আচলতে ভাগি ভাগি যায় যে সেইকাৰণে আৰু কাপ কিনি থাকিবলগীয়া হয়। বাৰু যে কি নহওক পুতেকৰ বাৰ্থডেত যেনিবা মাকৰ কাৰণেও কিবা এটা উঠিছে তাৰ কাৰণে ভালেই লাগিছে বাৰু। এইফালে চাওকচোন বাৰ্থডে নিশাৰ দৃশ্য নিশাটো এনেকৈ তাক বুকুতে লৈ পিনে শুই থাকিবলগীয়া হ'ল। আচলতে শুই থকানো ক'ত হ'ল মোৰ এনেকৈ চাই থাকোঁতে গ'ল কাৰণ গাটো ইমানেই গৰম লৈ থাকিবও নোৱাৰি কিন্তু উপায়টো নাই। গা বেয়া হ'লে আৰু ল'ৰা মাকৰ বাহিৰে বেলেগৰ লগতো থাকিবলৈ নিবিচাৰে। আৰু চাওকচোন দিনটো ঘূৰি ফুৰা ল'ৰাটো এনেকুৱা দেখিলে বাৰু কেনেকুৱা লাগে। সেয়াই আৰু উপায়টো নাই। এইফালে চাওকচোন ব্যস্তৰ মাজতো কেকৰ অৰ্ডাৰ কিছুমান থাকেই নহয় নল'লেও নহয় ন কাৰণ এইটো এটা মোৰ ব্যৱসায় যিহেতু নেকি সেইকাৰণে মই কৰি গৈ আছোঁ আৰু বহুতকেইটা কেক বনাইছিলোঁ আচলতে এইকেইটা মই আৰু ফটো হওক ভিডিঅ' হওক দেখাবলৈ সময় নহ'ল আৰু ল'ৰাৰ লগত লাগি থাকোঁতেই গ'ল। আৰু এইফালে চাওকচোন যেতিয়া অকণমান ল'ৰাৰ লগত ব্যস্ত হৈ আছোঁ বা কাম কৰি আছোঁ বুলি ভাবে মানুহজনে নিজেই ভাতকেইটা বনাই মুখৰ আগত দিয়ে দেই। সেইকাৰণে বাৰু ভালেই লাগে যেনেকৈ নহওক যিয়ে নহওক বনাই দিয়ে মুখৰ আগত খাই কিন্তু বহুত ভালেই লাগে কাৰণ লোকে বনাই দিয়ক আৰু বাৰু এনেও ধুনীয়াকৈ বনায়। আৰু এইফালে বেটাক চাওক আলু পিটিকাই ভাত নাখাওঁ বুলি কৈ আছিলে তাৰমানে তাক আলু বইলেদি ভাতেই খুৱাই আছিলোঁ। আৰু যে এই ভিডিঅ'টো মই দিছোঁ এই ভিডিঅ'টো আচলতে বহুত কেইদিন লগ লাগি হয় আচলতে 7 দিনমানৰ ভিডিঅ'ই হয় এইটো এদিনকৈ যেতিয়া সময় পাওঁ অকণমানকৈ কৰি ৰাখি থোৱা ভিডিঅ'। আৰু এইফালে চাওকচোন বেটাই বোলে চাওমিন খায় ফ্ৰাইড ৰাইচ খায় উপায়টো নাই। মই যেতিয়া নেকি ঘৰতে অকণমানকৈ বনাব জানো বনাই দিছোঁ আৰু তাক অকণমানকৈ মই শিকাও যিহেতু নেকি সেয়ে ভাবিলোঁ আৰু ল'ৰাটোৱে যিটো ভাল পায় তাকে খওকচোন কিজানিবা গাটো অকণমান ভালেই পায়। সেয়া আৰু বনাইছোঁ কেনেকুৱা হৈছে জনাবচোন দেখি পিনে খাবলৈ কিন্তু ভালেই হৈছিলে বাৰু দেই। আজি আকৌ বেলেগ এদিন দেই মানে একেদিনাখনিত নহয় বুলি আপোনালোককতো কৈ থৈছোঁ। আৰু আজি চাওকচোন সন্ধিয়া সময়ত এই তুলসী তলত চাকি জ্বলাইছোঁ। আচলতে কাতি মাহটো আমাৰ ইয়াত চাকি জ্বলাই গধূলি সময়ত সদায় তুলসী তলত আগৰ পৰাই দেখি আহিছোঁ। আচলতে মই যেতিয়াৰ পৰা বিয়া হৈ আহিছোঁ তেতিয়াৰ পৰাই দেখি আহিছোঁ যে কাতি মাহটোত চাকি জ্বলাই। বাৰু যে কি নহওক আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। তেন্তে আজিলৈ আহিছোঁ। বাই বাই।